হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই আহিছোঁ শিৱ মন্দিৰত। যিহেতু এতিয়া শাওণ মাহ চলি আছে, সেয়ে এই পবিত্ৰ শাওণ মাহৰ সোমবাৰ দিনটোত আজি মই শিৱ বাবাক সেৱা জনাওঁ বুলি আহিলোঁ। মন্দিৰ ভাগলৈ সোমাই আহি প্ৰথমতেই দেখিব গণেশ বাবাক। এয়া দেখিছেনে, আহঁতজোপাৰ তলতে গণেশ বাবাক ধুনীয়াকৈ সজাই ৰাখিছে। মন্দিৰ ভাগ গেৰুকামুখৰ সোৱণশিৰি নদীৰ কিনাৰতে আছে। এতিয়া আপোনালোকক মন্দিৰ ভাগৰ ভিতৰ ভাগ দেখুৱাম ব'লক। সৌৱা বৌগৰাকীয়ে আকৌ মন্দিৰৰ বাচন ধুই আছে। এয়া মা সোৱণশিৰি দেৱালয় ভাগ বৰ ধুনীয়াকৈ সজাই ৰাখিছে। ফুলৰ টাব ৰুইছে আৰু ফুলবোৰ দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আছে। কিন্তু ইয়াতে পূজাৰী নাথাকে, সেইকাৰণে অলপ লেতেৰা হৈ আছে। মানুহবিলাকে নিজে গৈ প্ৰথমতে চাফা কৰি মুচি ল'ব লাগে। এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। এয়া দেখিছেনে, আমাৰ লগতে অহা বৌহঁতে চাফা কৰি আছে। এগৰাকীয়ে সাৰিছে আৰু এগৰাকীয়ে মচিছে আৰু আমি বাহিৰতে ৰৈ আছোঁ। চাফা কৰি হ'লে শিৱ বাবাৰ ওচৰত আমি চাকি ধূপ জ্বলাম। এয়া দেখিলেনে, বাবাৰ ফটো ইয়াতো ৰাখিছে চাকি জ্বলাবলৈ। এয়া বৌহঁতে এনেকৈ মুচি আছে আৰু এয়া মন্দিৰ ভাগৰ ভিতৰ ভাগ। মন্দিৰ ভাগ বহুত সৰুকৈ বনালে, কিন্তু বহুত ধুনীয়াকৈ বনাই ৰাখিছে। যদিও ইয়াত পূজাৰী নাথাকে, তথাপিও বহুত পৰিপাটি হৈ থাকে। কাৰণ যোনবিলাক মানুহ প্ৰথমতে সেৱা ল'ব যায়, তাতে তেওঁলোকেই নিজৰ দায়িত্ব বুলি ভাবি চাফা কৰি আহে। চাফা কৰি হ'লত তালৈ অহা সকলো মানুহে এজন এজনকৈ চাকি ধূপ জ্বলাই সেৱা জনাইছে আৰু ময়ো জ্বলাই সেৱা লৈ এতিয়া বহি আছোঁ আৰু লগত যোৱা আনকেইগৰাকী বৌয়ে এতিয়া জ্বলাই আছে। এই দুকপি আকৌ মন্দিৰলৈ যাওঁতে বৌহঁতৰ লগত মৰা ফটো দেই। কেনেকুৱা লাগিছে বাৰু জনাব। ৰুমলৈ অহাৰ পিছত আমাৰ সন্মুখতে থকা বৌগৰাকীয়ে আকৌ চাহ খাব মাতিলে। এতিয়া আকৌ তেওঁলোকৰ ঘৰলৈ আহিছোঁ। অহাৰ পৰা একেবাৰে চিঞৰিয়ে আছে পম্পীকৈ। ইয়াত আহি আকৌ মোৰ নামটো পম্পী ঠাইত পম্পী হ'লহি দেই। ইয়াৰ কলনী সকলো মানুহে পম্পী বুলিয়ে মাতে। ক'ত আছা? খালোঁ। এয়া দেখিলেনে, চাহ খাবলৈ মাতি কিমান কি যে উলিয়াইছে। ৰুটি, ফল মূল, এয়া আকৌ চুজিও বনালে। ভিডিঅ'টো চাই সকলোৱে লাইক কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।